আজিৰ ভিডিঅ'টোলৈ স্বাগতম। আজিৰ ভিডিঅ'টোত আমি শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে চাম। যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। শংকৰদেৱৰ জন্ম হৈছিলে 1449 চনত নগাঁৱৰ আলিপুখুৰী জেগাডোখৰত। শংকৰদেৱৰ গুৰু আছিলে মহেন্দ্ৰ কন্দলী। শংকৰদেৱে 19 বছৰত চীন যাত্ৰা নামৰ এখন ডেন্স ড্ৰামা লিখিছিলে। ইমান কম বয়সত ইমান এখন ভাল কিতাপ লিখিলে। তেতিয়া তেওঁৰ গুৰু মহেন্দ্ৰ কন্দলীয়েও বিশ্বাস হ'ল যে শংকৰদেৱৰ এটা ডিভাইন পাৱাৰ আছে আৰু তেওঁৰ বিশেষ শক্তি আছে। তেওঁক চবে মানিলে যে 19 বছৰত এখন কিতাপ লিখি দিলে। 1470 চনত যেতিয়া শংকৰদেৱৰ 21 বছৰ আছিলে, তেতিয়া শংকৰদেৱে চুৰীয়াবাতীৰ লগত বিয়া পাতিলে আৰু তেওঁ এজনী জীয়েক হ'ল, জীয়েকৰ নাম আছিল মানু। জীয়েকক জন্ম দিয়াৰ পিছতে শংকৰদেৱৰ ঘৈণীয়েকে মৃত্যুবৰণ কৰে। শংকৰদেৱে 32 বছৰত প্ৰথম তীৰ্থ ভ্ৰমণত গৈছিলে আৰু তেওঁৰ তীৰ্থ ভ্ৰমণৰ লগত তেওঁৰ লগত আৰু 17জন মানুহ গৈছিলে। মহেন্দ্ৰ কন্দলীও তেওঁৰ লগত এই প্ৰথম তীৰ্থ ভ্ৰমণত গৈছিলে আৰু 12 বছৰ পিছত শংকৰদেৱে তীৰ্থ ভ্ৰমণৰ পৰা ঘূৰি আহে। ঘূৰি অহাৰ পিছত তেওঁ অসমত প্ৰথম সত্ৰ এষ্টাব্লিছ কৰে 1494 চনত বৰদোৱাত।